মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, পোনপ্ৰথমতে তোমালোকক মই মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। তোমালোকক আজি মই এই ভিডিঅ'টিত চতুৰ্থ শ্ৰেণীৰ অংকুৰণ নামৰ পাঠ্যপুথিখনৰ পাঠ নম্বৰ 13 জন্মদিনৰ আয়োজন এই পাঠটোৰ প্ৰশ্নোত্তৰসমূহৰ বিষয়ে আলোচনা কৰিম। ব'লা আমি আৰম্ভ কৰোঁ। ইয়াত কি দিছে? তলৰ প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা। ক নম্বৰ কি দিছে? সীমান্তৰ মাকে পাকঘৰৰ মজিয়াত বহি কি কৰি আছিল? ইয়াৰ উত্তৰটো হ'ব সীমান্তৰ মাকে পাকঘৰৰ মজিয়াত বহি পাচলি কাটি আছিল। খ নম্বৰ সীমান্তৰ জন্মদিনটো কি বাৰত হ'ব? উত্তৰ সীমান্তৰ জন্মদিনটো সোমবাৰে হ'ব। গ নম্বৰ মাকে সীমান্তৰ জন্মদিনত কি কৰিম বুলি ভাবিছে? উত্তৰ মাকে সীমান্তৰ জন্মদিনত নামঘৰত শৰাই এখন দিব বুলি ভাবিছিল। ঘ নম্বৰ সীমান্তই জন্মদিনত কাক কাক নিমন্ত্ৰণ কৰিম বুলি ভাবিছে? উত্তৰ সীমান্তই জন্মদিনত ৰুণজুন, মিতা, ভুলি, চিৰঞ্জীৱ, মকবুলহঁতক নিমন্ত্ৰণ কৰিম বুলি ভাবিছিল। ঙ নম্বৰ স্কুলৰ বাইদেউৰ জন্মদিনত সীমান্তক কি কৰিবলৈ কৈছে? উত্তৰ স্কুলৰ বাইদেউৰ জন্মদিনত সীমান্তক গছপুলি ৰুবলৈ কৈছিল। যুক্তাক্ষৰ ভাঙি পঢ়োৱা আৰু লিখোৱা আহা। প্ৰশ্ন তালিকা শয়নেয়াস্ন শিৰচ্ছেদ তালিকা শয়স্যাস্য সীমান্ত নয়তান্ত বন্ধু নয়দান্ত তাত হচৌকাৰ। যুক্তাক্ষৰ গঠন কৰোৱা আহা। তালিকা শয়নেয়াস্ন তালিকা শয়স্যাস্য নয়তান্ত নয়দান্ত তাত উকাৰ। গ নম্বৰ পঢ়োৱা আহা। প্ৰশ্ন প্ৰশ্নোত্তৰ প্ৰশ্নকাকত উচ্ছেদ বিচ্ছেদ শিৰচ্ছেদ বন্ধু বান্ধৱী বসুন্ধৰা শান্ত সীমান্ত অন্তৰিক্ষ। শিক্ষকে ছাত্ৰ-ছাত্ৰীক প্ৰশ্ন সোধে, ছাত্ৰ-ছাত্ৰীয়ে সেই প্ৰশ্নৰ উত্তৰ দিয়ে। প্ৰশ্নোত্তৰ শুদ্ধ হ'লে প্ৰশ্নকৰ্তাই সন্তোষ পায়। ইয়াত কি দিছে? তলৰ বাকচৰ ভিতৰত থকা স্ত্ৰীলিংগ বুজোৱা শব্দবোৰ বিচাৰি আনি পুংলিংগ বুজোৱা শব্দৰ কাষত লিখা। ইয়াত দেউতা দেউতাৰ স্ত্ৰীলিংগ হ'ব মা, বন্ধু বান্ধৱী, শিক্ষক শিক্ষয়িত্ৰী, ভাইটি ভণ্টি ভিনিহি বাই। বাক্য ৰচনা কৰা। জন্মদিন উপহাৰ নামঘৰ জলপান পৰিপাটি। জন্মদিন সোমবাৰে সীমান্তৰ জন্মদিন। উপহাৰ মই মোৰ বন্ধুৰ জন্মদিনৰ বাবে এটা উপহাৰ কিনিছোঁ। নামঘৰ আইতাই নামঘৰত ঘোষা গাইছে। জলপান ৰামে জলপান খাইহে কামত লাগিছে। পৰিপাটি নিজৰ পঢ়া টেবুলখন সদায় পৰিপাটি কৰি ৰাখিব লাগে। ইয়াত কি দিছে? তলৰ বাকচত থকা বৰ্ণ কাৰ স্বৰচিন বা স্বৰচিহ্ন আৰু যুক্তাক্ষৰবোৰ ভালদৰে পঢ়ি চোৱা। দলত বহি সেইবোৰ মিলাই অৰ্থপূৰ্ণ শব্দ লিখা। তাৰমানে তোমালোকক ইয়াত কি কোৱা হৈছে? এই বাকচখনত কিছুমান বৰ্ণ দিয়া আছে, কিছুমান স্বৰচিহ্ন দিয়া আছে আৰু কিছুমান যুক্তাক্ষৰ দিয়া আছে। তোমালোকে এই বৰ্ণ স্বৰচিহ্ন আৰু যুক্তাক্ষৰেৰে একোটাকৈ অৰ্থপূৰ্ণ শব্দ গঠন কৰি এই খালী ঠাইবিলাকত তোমালোকক বহাবলৈ কোৱা হৈছে। এই খালী ঠাইবিলাকত তোমালোকে লিখিবা গৌতম, দন্ত, জাকৈ, গীত, আন্ধাৰ, আকৃতি। এটা শব্দত প্ৰকাশ কৰা জন্ম হোৱা দিনটো ইয়াত হ'ব জন্মদিন। বন্ধু বান্ধৱৰ সৈতে সবান্ধৱ, নাম গোৱা ঘৰ নামঘৰ। ইংৰাজী ভাষাৰ অনেক শব্দ আমাৰ ভাষাত সোমাইছে তেনেকুৱা কেইটিমান শব্দ এই পাঠটোত ব্যৱহাৰ হৈছে। সেইবোৰৰ অসমীয়া প্ৰতীক শব্দ লিখা। ইংৰাজী শব্দ কি কি দিছে? টেবুল, স্কুল, ৰুম। ইয়াত টেবুল অসমীয়া প্ৰতীক শব্দ হ'ব মেজ, স্কুল বিদ্যালয়, ৰুম কোঠা। খ নম্বৰ আজিকালি আকৌ কিছুমান শব্দ অসমীয়াত ক'লে বহুতে নুবুজে, ইংৰাজীত ক'লেহে বুজি পায়। তেনেকুৱা অসমীয়া শব্দৰ থোপটোৰ কাষতে ইংৰাজী শব্দৰ থোপ এটা দিয়া হৈছে, তাৰ পৰা বিচাৰি উলিয়াই মিলাই লিখা। ইয়াত অসমীয়া শব্দ কি কি দিছে? জপনা অট্টালিকা, পিয়লা চিৰিয়াখানা, কৰ্মৰ্দন দূৰদৰ্শন, বোলছবি কাৰ্যবাহী অভিযন্তা, উপপ্ৰতি সমাহৰ্তা পৰিকলন যন্ত্ৰ। ইয়াত ইংৰাজী শব্দ কি কি দিছে? হেণ্ডছেক, কাপ, চিনেমা, গেট, বিল্ডিং, জু, টিভি,
এক্সিকিউটিভ ইঞ্জিনিয়াৰ SDC কম্পিউটাৰ। জপনাৰ ইংৰাজী শব্দ হ'ব গেট, অট্টালিকা বিল্ডিং, পিয়লা কাপ, চিৰিয়াখানা জু, কৰ্মৰ্দন, হেণ্ডছেক, দূৰদৰ্শন টিভি, বোলছবি চিনেমা। কাৰ্যবাহী অভিযন্তা এক্সিকিউটিভ ইঞ্জিনিয়াৰ। উপব্ৰতী সমাহৰ্তা SDC পৰিকলন যন্ত্ৰ কম্পিউটাৰ। ইয়াত কি দিছে ক অংশৰ সামগ্ৰীসমূহ খ অংশৰ কি কামত ব্যৱহাৰ হয় মিলাই লিখা। ক অংশত কি দিছে মূৰা, চালনী, খালৈ, ডুলি, চেপা, খৰাহী। খ অংশত কি দিছে পাচলি আদি থোৱাৰ বাবে, মাছ ভৰাবলৈ, ধান মাহ আদি থোৱাৰ বাবে, বহাৰ বাবে, চালিবৰ বাবে, মাছ ধৰিবলৈ মূৰা হ'ব বহাৰ বাবে, চালনী চালিবৰ বাবে, খালৈ মাছ ভৰাবলৈ, ডুলি ধান মাহ আদি থোৱাৰ বাবে, চেপা মাছ ধৰিবলৈ, খৰাহী পাচলি আদি থোৱাৰ বাবে।